ডায়াবেটিস ৰোগী প্ৰতিদিনে কিমান পৰিমাণৰ পানী খাব লাগে? কিমান পৰিমাণে পানী খালে ডায়াবেটিস ৰোগী বেছি দিন জীয়াই থাকিব পাৰে? ডায়াবেটিস আৰোগ্য কৰিব নোৱাৰি। ডায়াবেটিস খাদ্য জীৱনশৈলী টোপনি আদিৰ সঠিক পৰিমাপৰ জৰিয়তে কেৱল নিয়ন্ত্ৰণহে কৰিব পাৰি। ডায়াবেটিস ৰোগৰ বাবে পানী খোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আনকি শৰীৰত সামান্য পানীৰ অভাৱ হ'লেও তেজত শৰ্কৰা বৃদ্ধিৰ এক অতি গুৰুত্বপূৰ্ণ কাৰণ হ'ব পাৰে, যি সময় শৰীৰৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন ধৰণৰ ক্ষতি হয়। ডায়াবেটিস আক্ৰান্ত ৰোগীৰ বাবে পানী খোৱাটো এটা ভাল অভ্যাস। অধিক পৰিমাণৰ পানী খালে প্ৰস্ৰাৱো বেছি হ'ব পাৰে, আৰু প্ৰস্ৰাৱ বেছি হ'লে শৰীৰৰ পৰা অতিৰিক্ত গ্লুক'জ আঁতৰি যায়। সেইবাবে ডায়াবেটিস ৰোগত পানী খোৱাটো অতি উত্তম পদ্ধতি হ'ব পাৰে। শৰীৰত পানীৰ অভাৱ হ'লে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। বিক্ষয় অত্যাধিক পৰিমাণৰ মল উৎপাদন কৰাৰ বাবে চাপ বৃদ্ধি পায় আৰু ব্লাড চুগাৰৰ পৰিমাণ বাঢ়ি যায়। সেয়ে ঘনে ঘনে প্ৰস্ৰাৱ কৰা, পানীৰ পিয়াহ লগা আৰু শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পায়। তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে শক্তিৰ মাত্ৰাত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ বৃদ্ধি পায়। এই কাৰণতে যকৃতত ইন্ধন যোগৰ বাবে চৰ্বি গলি যায়। ইয়াৰ ফলত এচিড উৎপন্ন কৰে আৰু যাৰ বাবে কোমা পৰ্যায়লৈও যাব পাৰে। আচলতে কিটোএচিডোচিছ আৰু কোমা ৰোগীক প্ৰথমে তৰল পদাৰ্থ দিব লাগে। ডায়াবেটিছৰ এটা ডাঙৰ লক্ষণ হ'ল সঘনাই ডিঙি শুকাই যোৱা। ইয়াৰ অন্যতম গুৰুতৰ কাৰণ হ'ল ডিঙি শুকান হোৱা, ছালৰ শুষ্কতা বৃদ্ধি পোৱা, লগতে মূৰৰ বিষ, চকু শুকান আদি কাৰণ থাকে। প্ৰতিদিনে কিমান পৰিমাণে পানী খাব লাগে সেয়া আপুনি আপোনাৰ অঞ্চলৰ এজন ভাল চিকিৎসকৰ সুপৰামৰ্শ অনুসৰি প্ৰতিদিনে নিয়মীয়াকৈ পানী খাওক।